এইটো দেউতাই মানে দেউতাৰ ষ্টাফৰ এজনী টিচাৰে আইডিয়াটো দিছে মানে বড়ো গান গোৱাৰ আৰু তেখেতে যোগাযোগ কৰিছে ফুনুফা ছাৰক এনেকৈ কৰি আমি ষ্টুডিঅ'ত দেৱনাৰায়ণ দাদাক লগ পালোঁ পাই পিছত আমি ৰেকৰ্ডিং কৰিলোঁ এনেকৈ আগলৈ আৰু কি পৰিকল্পনা আছে যিহেতু এইটো প্ৰথম গান মানে ফাৰ্ষ্ট টাইমৰ কাৰণে মই বড়োগীত এটা গাইছোঁ এইবাৰ হয়তো কিবা ভুল থাকিব পাৰে সকলোৱে যেন আঁকোৱালি লয় আৰু আশীৰ্বাদ আৰু মৰম দিব যাতে আগলৈও আপোনালোকক এনেকুৱা গীত মই উপহাৰ দি যাব পাৰোঁ ইয়াৰ বাহিৰে আৰু কিবা গীত পৰিৱেশন কৰিছে তুমি অসমীয়া অসমীয়া মোৰ এটা আগতে আপলোড দিয়া আছে গান এইটো 9 months বিফ'ৰ আপলোড হৈছিল এপ্ৰিলত কলীয়া ফাগুন বুলি আছে মোৰ ইউটিউব চেনেলত পাব আপোনালোকে সেইটো এটা ফাৰ্ষ্ট মোৰ এছামিজ ছং আৰু আজি এইটো ফাৰ্ষ্ট এটা বড়ো ছং আপলোড এই নামটো কি হয় অঁ আজিৰ গানটো ফাগুনী আবিৰ অসমীয়াত কি হ'ব অসমীয়াত ফাগুনৰ ৰং ফাগুনৰ ৰং তো ভণ্টি মানে কাব্যাঞ্জলিত আছে ভণ্টি মানে মোৰ ষ্টুডিঅ'ত প্ৰথমবাৰ মানে বড়ো গান গোৱা হৈছে তো মই শুনিও মানে মোৰো ভাল লাগিছে তাৰমানে সি যে মানে ইমান ধুনীয়াকৈ বড়ো আমাৰ বড়ো মানে প্ৰনাউন্সিয়েশ্যন ভালকৈ মানে ধুনীয়াকৈ মানে ক'ব পাৰিছে মোৰ ভাল লাগিল তেখেতৰ লগত কাম কৰি মানে সেইটোৱে আৰু ছোৱালীটো ইমান ভালকৈ বড়ো ভাষাত গাইছে এটা এটা শব্দ মই শিকাব লগা হোৱা নাই মই শিকাইছোঁ ৰেকৰ্ডিং কৰাৰ আগত এদিনেই শিকাইছোঁ তাৰপিছত ৰেকৰ্ড কৰি লৈছে সেই মোবাইলত নিজে ষ্টুডিঅ'ত আহি পেলাই গাইছে ভাল লাগিছে শুনি পেলাই ইমান ৰাইজে ভালকৈ আদৰি ল'ব বুলি মই আশা কৰিলোঁ আৰু থেংক ইউ বড়ো ভাষা গোৱাৰ কাৰণে এজন অসমীয়া ছোৱালী আমাৰ বড়ো ভাষাক আদৰি লৈছে খুব ভাল লাগিছে থেংক ইউ